নমস্কাৰ, মই মৌচুমী। আশা কৰোঁ সকলো ভালে আছে। বহুদিনৰ পিছত গৈ আছোঁ নগাঁও বাহঁতৰ ঘৰলৈ। মোৰ আগৰ যিখিনি পুৰণা ভিউৱাৰ হয় তেখেতলোকে গম পায় বাৰু, ভিডিঅ'বোৰ পষ্ট কৰিছিলোঁ মই বহুদিনৰ আগতে বাহঁতৰ ঘৰত আহোঁতে। আৰু মাজতে বাক লগ কৰিলোঁ, মানে মাহীক লগ কৰিও এটা বস্তু দিবলগীয়া আছিলে, সেই বস্তুটো দিলোঁ। ময়ো এটা ল'বলগীয়া আছিলে, ল'লোঁ। লৈ পিনে আহি পালোঁহি লক্ষীনগৰ চাৰিআলি। আহি দেখিছোঁ বা ৰখি আছে, বা আৰু ডাঙৰ ছোৱালীজনী। আৰু দেখিছে নহয়, বহুত বেছি এক্সাইটেড হৈ আছোঁ গোটেইকেইজনী। আচলতে বহুত দিনৰ পিছত লগ হৈছোঁ। আৰু মই বিশেষ এটা কাৰণত আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো দুটা পাৰ্টত দেখিবলৈ পাব। পিছৰ ভিডিঅ'টোতহে গম পাব দেই মই কিহৰ কাৰণে আহিছোঁ, কি কামৰ কাৰণে। এয়া হৈছে, আমি ঘৰত সোমাই বেছি সময় নকৰিলোঁ। সৰু ছোৱালীজনীৰ প্ৰেক্টিছ আছিলে ডান্সৰ, সেইকাৰণে লৰালৰিকৈ আকৌ আমি নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী পালোঁহি। তাতে দেখিছে নহয়, ষ্টুডেণ্টবোৰে মেমক ইমান বেছি সন্মান জনাইছে। তাৰপিছত আকৌ সন্ধিয়া দুইজনী ওলাই আহিলোঁ। আমি দুইজনী লগ হ'লে ওলাই ঘূৰি ফুৰা নিচিনাই হয় সন্ধিয়া বিশেষকৈ। আহিলোঁ, পিছে বস্তু এটা ল'বলৈ আহিছোঁ বাৰু। বাৰ ছোৱালীজনীৰ লগৰজনীৰ মানে বান্ধৱীজনীৰ বাৰ্থডে আছিলে, গতিকে বায়ে এফালে কেক ল'ব আহিলে। মোৰো দুষ্টামিবোৰ দেখিছে নহয়। বাকী ভিডিঅ'খিনি আপোনালোকে মোৰ ছেকেণ্ড পাৰ্টত দেখিবলৈ পাব। আজিৰ ভিডিঅ'টো ইমানখিনি। আজিলৈ আহোঁ, বাই।